Hello guys, good morning and welcome to my new vlog. Kali rati ahi ghor paluhi bihu boli ahilu. Efale pura manu ahi ase maye prokhador jogar kori ase ghorote. Pitha panna banaisu aru. Roomate banai anisu moi to koisu aru. Efale Dipok sah disu sah khai ase moi gapa dhui ajoi hoi ahilu aru sakibonti di koi. সকলোকে মাঘ বিহু শুভেচ্ছা আৰু শুভকামনা জনালো সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায় হেতুৱে বিচাৰো ন আমি সকলোৰে ভাল হওক হে আৰু বিহু বুলি ভিডিও বনাইছো ঘৰত আহিছো যেহেতু ভাল লাগিব আৰু ন চাই থাকিবা ভিডিওটো এফালে আমাৰ প্ৰসাদৰ ভাল এখন লওক এইয়া প্ৰসাদ খাইছে আৰু এফালে মায়ে প্ৰসাদ ভগাই আছে এইয়া দীপে গায়ে ধোৱা নাই সেইকাৰণে নাখায় আৰু এতিয়া ন এতিয়া আমি বাহঁতৰ ঘৰত যাব ওলালো বিহু বুলি এয়া লগত মায়ে আছে আৰু দেউতা ইফালে চাই দিয়ক এয়া দেউতা এয়া দীপ বাহঁতৰ ঘৰত যাওঁ বিহু বুলি এতিয়া আহি আছোঁ গাড়ীত এয়া মা দেউতা পিছফালে এয়া দীপ ঘাটৰ পাৰত পালোহি এতিয়া নাও আহি আছে ইফালৰ পৰা এতিয়া নাৱত উঠিম তাৰপিছত গৈ পামগৈ দেউতা कम भर गया ना গুণলে যিটো গিফ্ট অনা হৈছিলে গিফ্টটো এতিয়া পিন্ধাই দিব চাওঁ এইফালে আহা ধুনীয়া লাগিছে থেংক ইউ ওয়েলকাম ভাল লাগিছে চাওঁ এইফালে আহা মোৰ ওচৰত আহাচোন গিফ্টটো কেনেকুৱা লাগিছে হে কি কৈছা অঁ মামিক কোৱা ভাল লাগিছেনে এইফালে আমি এতিয়া চাহ খাব লৈছোঁ বাহঁতৰ ঘৰত এয়া চাহ দিছে চাহৰ লগত ঢেউ কিবা কিবি দিছে কিন্তু নাখাওঁ ইমানবোৰ এইফালে কৈ দিয়া কিবা এটা বাইদেউৰ ঘৰতো নাৰিকল দিয়া পিঠা আৰু বৰপিঠা চুজিৰ লাডু চুজি নাৰিকল চব আছে আৰু ডিম দিছে এয়া খাব লৈছোঁ আৰু এয়া ক্ৰীম আৰু মা দেউতা সেইফালে বহিছে খাই আছে এয়া খাই লওঁ আৰু এতিয়া চাহকাপ যামগৈ সোনকালে বেছি টাইম নকৰোঁ ইয়াত ঘৰতো যাব লাগিব আজি যিহেতু বিহুৰ দিনা ভাতি পেলাই আহিছোঁ বাৰু তথাপিও সন্ধিয়াকৈ চাকি বন্তি দিব লাগিব বেয়া লাগে ন বিহুৰ দিনাখন যদি চাকি বন্তি দিব নাপাওঁ সেইকাৰণে দেউতাইতো উৎপাত কৰিয়ে আছে যাবলৈ যাম আৰু খাই মেলি আৰু কাইলৈ সিহঁত যাব কাইলৈ দেখা পাবই ভিডিঅ'ত পৰহিলেতো আমি মৰ্ণিং যামগৈ সেইকাৰণে আজি আহিবলগীয়া হ'ল সেইকাৰণে নাহিলেও বেয়া লাগে সেইকাৰণে আহি গ'লোঁ আৰু ন এতিয়া যাম আৰু খাই বৈ বেছি টাইম নকৰোঁ আমি আজি বিদায় মাগিছোঁ আৰু বাহঁতৰ ঘৰৰ পৰা নহ'লে আগে গৈছে আৰু মই পিছে হেল্ল' গাইজ বাহঁতৰ ঘৰৰ পৰা আহি গৈ হাত ভৰি ধুই কৰি আজৰি হৈ মেলি চাকি বন্তিও দিলোঁ দি গৈ এতিয়া জাষ্ট আজৰি হ'লোঁ আকৌ ৰাতি সাজৰ এতিয়া যোগাৰ কৰিব আছে ৰাতি বা কি খোৱা হয় যাওঁ আৰু পাকঘৰত লাগোঁগৈ আৰু কি বনাওঁ
এইফালে আমাৰ পুৰা মাছ ফ্ৰাই কৰি আছোঁ এৰা আৰু দীপে এইফালে পুৰা মাংস কাটি আছে ঘৰৰে লোকেল মুৰ্গী সৌফালেও জুই লাগি আছে সৌখন আমাৰ সৰু ফাৰ্মখন লোকেল মাংস ফ্ৰাই হৈ গ'ল কেৰাহীত লাগি আছে ৰান লেগ পিচ এতিয়া খাই দিম আৰু এইফালে চাউল ধুই আছে মানুহ লাগে দে এই পাৰুল